আজি আকৌ এটা নতুন ৰেচিপি আনিছোঁ, ভাতকেৰেলা আৰু মাছ। সেয়া আজি মায়ে বনাব, গতিকে আপোনালোকক মই দেখাওঁ বুলি ভাবিলোঁ। এয়া ভাতকেৰেলা আৰু আলু সিজাই ৰখা হৈছিল, নিমখ হালধি সানিছে। এয়া সৰিয়হ আদা নহৰু পেষ্ট। এইফালে সিজাই ৰখা ভাতকেৰেলা আলুখিনি ফ্ৰাই কৰিছে তেলত, নিমখ হালধি সানি দিছে তাত। এয়া লাহে লাহে ফ্ৰাই হৈছে, তেলখিনি দেখিছেনে কি ধুনীয়াকৈ আছে। আৰু এই আলু পিচ লুটিব আকৌ খাব বিচৰা নাই, বুজিছেনে? এই আলু পিচ কি হ'ল মানে, ই মানে ভজা নাযায় নে ই মানে ভাবিছে ইহঁতৰ পেটলৈ মই নাযাওঁ। যিমানেই যি কৰা, আলুটো ফেভৰেট ন, আলু খাবই লাগিব, তুমি পেটত যাবাই যাবা, আধা কেঁচা হ'লেও যাবা। এয়া ভাত ফ্ৰাই কৰা আলুখিনি আৰু ভাতকেৰেলাখিনি কাঁহী এখন নমাই ৰাখিছে। পিছত সেই তাতে তেল অলপ দি দিলে, ইয়াতে পিঁয়াজ দিব। অলৰেডি পিঁয়াজ দিলেই, সেইখিনি লৰাই আছে। আমাৰ এইফালে দেখিছেনে কণমানিটো, ইফালে আইতাইকে ভাত বনাই আছে, ইফালে এয়া আলু বিলাহী বিচাৰি ফুৰিছে। কি কৰিব, সৰু ল'ৰা ছোৱালী থাকিলে। এয়া দেখিছেনে কি কৰি আছে। ক'ত আলু আছে বিলাহী আছে, সেয়া মোক সুধি আছে, এইটো কি এইটো কি, সেইবোৰে কৰি থাকে আৰু সৰু ল'ৰা ছোৱালীয়ে। এইফালে আকৌ বিলাহী কাটি দিলে, পিঁয়াজ দিলে, তেল তাতে বিলাহী কাটি দিছে। এইখিনি ফ্ৰাই কৰিব এতিয়া। তাৰপিছতে এইখিনি ধুনীয়াকৈ যেতিয়া বিলাহীখিনি জহি যাব নহয়, তেতিয়া আপোনালোকে তাত সৰিয়হ আদা নহৰু পেষ্টখিনি তাতে দি দিব। তাৰপিছতে ইয়াত মছলাখিনি এড কৰিব, তেলখিনি ওলাই লওক। এতিয়া জিৰা, জলকীয়া গুড়া, হালধি গুড়া, নিমখ সোৱাদ অনুসাৰে দিব। তাৰপিছতে এইখিনি আকৌ ধুনীয়াকৈ ভাজি থাকিব, যাতে জিৰা আৰু সেই হালধিৰ গোন্ধটো নাইকিয়া হৈ যায়, তেতিয়ালৈকে ভাজি থাকিব। আৰু এইফালে দেখিছেনে আমাৰ কণমানিটো কিমান যে দুষ্ট হৈছে দেই। এয়া দেখিছে, চব বস্তু পেলাই হেলাই এইফালে দেখিছে তৰকাৰী উতলিয়ে আছে। তাতে ভাতকেৰেলা দিলে, সেইখিনি ভাজি হোৱাৰ পিছত সেইটো ভাতকেৰেলাখিনি দি দিলে তাৰ ওপৰতে। তাৰপিছতে অলপ ভাতকেৰেলাখিনি ভাজি থাকিব, ভাজি যেতিয়া অকণমান গম পাব আৰু সিজিছে, তেনেকুৱাতে পানী অলপমান দি দিব। সেয়া পানী দিলে অকণমান সিজিবৰ কাৰণে। দেখিছেনে কি ধুনীয়াকৈ তৰকাৰীখিনি উতলিছে। এতিয়া ইয়াতে মাছ দিব। এয়া আমাৰ ৰাতিৰ খাদ্য দেই, এয়া ৰাতি বনালে বাৰু যোৱাকালি। এয়া আকৌ আৰম্ভ আমাৰ ল'ৰাটো, দেখিছে বস্তু গুৰিয়াই লঠিয়াই। সেয়াই আৰু কি কৰিব। আপোনালোকৰ ঘৰতো এনেকুৱা উৎপাত কৰেনে? এয়া এফালে তৰকাৰী উতলি গ'ল, আমাৰ খাবলৈ হৈ গ'ল। আমি এতিয়া খাওঁ আৰু আপোনালোকেও খাব আৰু। বাই বাই।